সন্ধিয়া চন্দ্ৰ আপোনাক সকলোকে স্বাগতম জনাইছো আৰু এয়া দেখিছেনে কমলা মানে ৰ'দত বহি কমলা খাই এইফালে দেখাই দিয়া তুমি কি খাইছা কমলা জুচ দেখাই দিয়া এইফালে কমলা জুচ আমাৰ মানে ৰুমৰ ফ্ৰণ্টতে এইখিনিতে একেবাৰে দুৱাৰমুখতে ধুনীয়াকৈ ৰ'দ পৰি থাকে ঠাণ্ডা দিনত গতিকে এইখিনি বহিবলৈ ভাল আৰু এতিয়াতো কমলা ছিজনে হয় সেইকাৰণে দুজনী আৰু কমলা প্ৰথমতে এয়া জুচ বনাই জুচ খালে আকৌ এয়া কামুৰি খাব মানে কামুৰি খাবটা ভাল নাপায় তুমি খাই থাকে মই গাধে আহিছে কি বড়া খনাই নাই আজিৰ শিশু কাইলৈৰ ভৱিষ্যত এয়া শিশু দিৱসৰ দৃশ্য আৰু এয়া কণ কণ শিশুসকলক গেটৰ সন্মুখত এনেকৈ আদৰিছে মনটো পিছত খাবা দে শুন দিয়া খেলি পাৰ আৰু এয়া আৰম্ভ কৰিবলৈ লৈছে কণ কণ শিশুসকলৰ চিত্ৰাংকন প্ৰতিযোগিতা আৰু প্ৰথমতে বহিছে যে সৰু সৰু কণমানিসকল ইহঁতে মানে স্লেট পেঞ্চিল দিছে যি আঁকে নিজৰ মনে জানি যি যেনেকৈ আঁকিব পাৰে তাকে আঁকিবলৈ দিছে আৰু তাকে এয়া মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ ছবি কিমান নাই হা বাকি অনুষ্ঠানসমূহ আৰম্ভ কৰিবলৈ লৈছে গতিকে এতিয়া ইয়ালৈ আহিলোঁ আৰু গতিকে এতিয়া ভিডিঅ'টো চাই যাব আৰু কিমান কি হয় সম্বৰ্ধনা জনাবৰ বাবে আমাৰ খতিয়াখলি চিত্ৰলেখা মনৰ পাত্ৰ নহয় তথাপিতো আপোনালোকৰ সহায় সহযোগ কামনা কৰি আমি কৰ্মভাগটো লৈ আমি আগবাঢ়িছোঁ ইয়াত আমাৰ অজানিতভাৱে অনেকখিনি তোমালোক সকলোৱে মই এতিয়া প্ৰাৰ্থনা ধৰি দিম আৰু তোমালোকে সকলোৱে একেলগে গাবা ৰাম ৰাম ৰাম
ভৰালীক অনুৰোধ জনাইছো। আমি শ্ৰদ্ধাৰ মহেন্দ্ৰ শইকীয়াদেৱলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আমাৰ নিমন্ত্ৰণ ক্ৰমে তেখেত আহি তেখেতৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিলে। আমি এতিয়া পিছৰ কাৰ্যসূচীলৈ যাব বিচাৰিছোঁ। আমাৰ আজিৰ দিনটোৰ প্ৰতিযোগিতাৰ প্ৰথম কাৰ্যসূচী আছে চিত্ৰাংকন প্ৰতিযোগিতা। এই চিত্ৰাংকন প্ৰতিযোগিতাৰ বাবে আমি বিচাৰকৰ আসন সলনি কৰিবৰ বাবে এগৰাকী যুৱক ৰজাবাৰীৰ উদীয়মান চিত্ৰশিল্পী তেখেতক আমন্ত্ৰণ কৰি আনিছোঁ আৰু তেখেতক আপোনালোকৰ লগত চিনাকি কৰি দিব বিচাৰিছোঁ। তেখেত হৈছে শ্ৰীযুত সুশীল বৰুৱা আৰু তেখেতক এখন গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমাৰ কণমানি মইনা উদ্দেশ্য আৰু সন্মানীয় সদন, মোৰ নাম শ্ৰীমতী দেৱিকা শইকীয়া। মই এটা কবিতা আবৃত্তি কৰিম। কবিতাৰ বজাৰ ভাল লাগে শুনি মাত পুতলা পেপাৰ, হাতী আছে কাটি হৈ দোকানত পৰি, ৰজাৰাণী দোকানীৰ বৰিত বাগৰি, ৰঙা নীলা সেউজীয়া উৰিছে বেলুন খোজকাঢ়িব পাওঁতে লৰিবলৈ চা, কান্দে ৰাতি পৰে পৰে, দুখ নাপাই চিঞৰ ধৰে, হহা কন্দা দুটা কথা। আহি পাই ইয়াৰ বাহিৰত বহি আছোঁ। মচেং শুলে আৰু তাই বহুত গা বেয়া, মানে যোৱাকালিৰ পৰা গা বেয়া হৈ আছিলে। আজি ভাবিছিলোঁ তাই গান কৈছিলে ঘৰতে কৈছিলে যে গান গাম, গোটেই গানটো নোৱাৰিলেও ষ্টেজত উঠি যে নামটো কৈ দুষাৰিমান গালেও তাহাঁতৰ মানে ভয়টো ভাগিব যে, সেয়াই বহুত পৰা ভাবিছিলোঁ। কিন্তু গৈ পোৱাৰ পৰা মানে তাই এনেকুৱা কৰিছে, অকণমান সময় নামিলে তাৰপাছত কোচতে উঠি আছে, গা বেয়া লাগিছে, জ্বৰ উঠিছে, এইফালে যাওঁতে বমি কৰিয়ে গৈছিলে। মই বোলো মনটো ভাল লাগিব কাৰণে লৈ গৈছিলোঁ, কিন্তু মানে তাইও চাই গাটো বেয়া লাগি আছিলে। তাৰপৰা মই সোনকালে গুচি আহিলোঁ। সিহঁতৰ ড্ৰয়িং কম্পিটিশ্যনটো হ'ল, তাৰপাছত কবিতা আবৃত্তি হৈ থাকোঁতে মানে মই তাই বমি কৰি দিলে আকৌ গোটেই গাতে। তাৰপৰা মই গুচি আহিলোঁ, বাকীখিনি চাবলৈ নহ'ল, সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ আপোনালোকক। বৌ গৈছে বাৰু, বৌক কৈছোঁ দুটামান ভিডিঅ' কৰি আনিবচোন, অকণমান ইয়াতে দিম ভাবিছোঁ, তাকে চাওঁচোন কি হয়। গতিকে সেয়াই আৰু ল'ৰা ছোৱালী গা বেয়া হৈ থাকিলে ভালো নালাগে, আমাৰো মনটো ভাল নালাগে। কিন্তু মই ভাবিছোঁ তাত গ'লে অকণমান তাই ভাল লাগিব নেকি, বাকীখিনি দেখিব, কিন্তু নাই, গা বেয়া লাগিছে বোলে, টোপনিও গুচি গৈছে, বমিও কৰিছে, সেইকাৰণে লৈ গুচি আহিলোঁ। আহিয়ে লগালগ শুলে, শুয়ে আছে বাৰু এতিয়া। সময় পালি আজি শেষ দিব, আজি হ'ল একেৰাহে ৰাজনীতিবিদ এয়া আবেলি সময়ত তাই একো খাবলৈ মন কৰা নাই কাৰণে কি খাবলৈ মন গৈছে সুধিলোঁ, আৰু তাই যি খাবলৈ মন গৈছে মই বোলো কিবা এটা লৈ আহোঁ, একো নোখোৱাকৈ আছে, ভোকো লাগিব আৰু বেছি দুৰ্বল হৈ যাব, সেইকাৰণে লৈ আহোঁ বুলি ওলালোঁ। কিন্তু তাই এতিয়া ঘৰত নাথাকে, নামানে, সেইকাৰণে এনেকৈ ভালকৈ পিন্ধাই কৰি আৰু লৈ গৈছোঁ, পটককৈ আহিলোঁ। নমস্কাৰ, মই এতিয়া ৰাতি আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আৰু এইডাল দেখিছেনে, কাঠ পেঞ্চিল মই লৈ আছোঁ। মানে আমাৰ মৌচিং যে চিত্ৰাংকন প্ৰতিযোগিতাত বহিছিলে, যি আঁকিছে তাইতো তেনেকৈ একো শ্বেপ দিব পৰা হোৱা নাই বা জনা হোৱা নাই আঁকিবলৈ, মানে স্লেটখনত পেঞ্চিলডালে যি পাৰিছে তেনেকৈ যি আঁকিছে, আৰু তাকে তেওঁলোকক উৎসাহ দিবৰ কাৰণে এনেকুৱা একোডাল পেঞ্চিল দিছে, আৰু সেয়াই ইহঁতৰ কাৰণে বহুত নহয় জানো। তাইৰো মনটো ভাল লাগিছে, আৰু তাইক আমি বাৰু গুচি আহিছিলোঁ, তাই গা বেয়া হোৱাৰ কাৰণে, বাইক গৈছিলে যে সেইকাৰণে বাইকৰ হাততে দি পঠিয়ালে। তাকে বোলো আপোনালোককো দেখুৱাওঁচোন, এয়া তাইৰ জীৱনৰ প্ৰথম প্ৰতিযোগিতা। তেনেকৈ আৰু ভাবিছিলোঁ তাই গান গাব বুলি, কিন্তু আৰু সেয়াটো নহ'লে তাই গা বেয়া হোৱাৰ কাৰণে। আৰু অহাবাৰ যাতে তাই ভালকৈ গাব পাৰে, কিবা এটা যাতে দেখুৱাব পাৰোঁ আপোনালোককো, সেয়া আশীৰ্বাদ কৰিব। আৰু ইয়াৰ লগতে আজি ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ। গতিকে আপোনালোক যিসকলে মোৰ ভিডিঅ' চাই